নমস্কাৰ বন্ধুসকল, আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মই উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ এই খেলপথাৰত। আৰু এই খেলপথাৰ দেখিছে মোৰ পাছফালে অসংখ্য ছাত্ৰ ছাত্ৰী। আৰু এই মহাবিদ্যালয় সপ্তাহ আৰম্ভ হৈছে যোৱা 23 জানুৱাৰীৰ পৰা। আজি 27 জানুৱাৰী। আজি উলিওৱা হৈছে বৰ্ণাঢ্য এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। আৰু সেই শোভাযাত্ৰা ইতিমধ্যে খন্তেক সময়ৰ পাছতে উলিওৱা হ'ব। এই যি খেলপথাৰত সমবেত হৈছেহি বিভিন্ন সাংস্কৃতিক দলসমূহ, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। মই দেখুৱাইছোঁ এই বিশাল খেলপথাৰৰ দৃশ্য। ইয়াতে সমবেত হৈছে সমূহ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, শুভাকাংক্ষী। আৰু ইয়াৰ মহাবিদ্যালয়ৰ পৰাই উলিওৱা হ'ব আজি এই বিশাল সাংস্কৃতিক শোভাযাত্ৰা। ইতিমধ্যে বিভিন্ন কৃষ্টি সংস্কৃতিৰ উপাদানসমূহ ইয়াত উপস্থাপন কৰা হৈছে। আৰু মই আপোনালোকক দেখুৱাই যাম, চাই যাব মোৰ এই ভিডিঅ'। এয়া মই দেখুৱাই আছোঁ সমূহ দৃশ্য আৰু এক সুন্দৰ পৰিৱেশ। মহাবিদ্যালয় খেলপথাৰ, এই খেলপথাৰ দেখিবলৈ পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ। যিহেতু মহাবিদ্যালয় সপ্তাহ চলি আছে, গড়গাঁও মহাবিদ্যালয় ইতিমধ্যে সাজু হৈ উঠিছে ইয়াত অংশগ্ৰহণকাৰী দলসমূহ। আৰু খন্তেক সময়ৰ পাছতেই এই মহাবিদ্যালয় খেলপথাৰৰ পৰা উলিওৱা হ'ব এই সাংস্কৃতিক শোভাযাত্ৰা। প্ৰথমতেই আমাৰ জাতীয় উৎসৱ যি বিহু, এই বিহুৰ অন্যতম ৰঙালী বিহুৰ ইয়াতে গৰু বিহুৰ যিখন ছবি, প্ৰতিচ্ছবিখন দাঙি ধৰিছে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে। সেইসকল দেখুৱাইছোঁ। মই প্ৰথমতেই দেখুৱাইছোঁ এয়া শিক্ষাতত্ত্ব বিভাগৰ দ্বাৰা উলিওৱা হৈছে বা শিক্ষাতত্ত্ব বিভাগৰ দ্বাৰা অংশগ্ৰহণ কৰিছে সাংস্কৃতিক শোভাযাত্ৰাত। ৰঙালী বিহু তেওঁলোকে ইয়াত উপস্থাপন কৰিছে। আৰু এয়া গৰু বিহু ইয়াত গৰু বিহুৰ দিনা যি ধৰণে পৰম্পৰাগত নীতি নিয়মে গৰু বিহু পালন কৰা হয়, সেই তাৰ গৰু বিহুৰ উপস্থাপন কৰিছে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে। সুন্দৰ ৰূপত ইয়াত গৰু অনা হৈছে। আৰু লগত যি গৰুক শ্ৰীবৃদ্ধিৰ কামনাৰে যিসমূহ আচলতে কাৰ্য কৰা হয়, এইসমূহ তেওঁলোকে ইয়াত তুলি ধৰিছে। হাতত মাখিয়তী দেখিছোঁ, লাহনী দেখিছোঁ। আৰু গৰু লৈ তেওঁলোকে এতিয়া গা ধুৱাবলৈ আগবাঢ়িছে। মই দেখুৱাইছোঁ এয়া গৰু বিহুৰ দৃশ্য। তাৰপাছতে বিহু বুলি ক'লে আচলতে পিঠা জা জলপানলৈ মনত পৰে। এই বিহুৰ যি আমাৰ পৰম্পৰাগত জা জলপান, পিঠা পনা, এইসমূহ ইয়াত উপস্থাপন কৰা হৈছে। ইয়াৰ ছাত্ৰীসকলে দেখুৱাইছে এই সুন্দৰ দৃশ্য আজি সাংস্কৃতিক শোভাযাত্ৰাত। পিঠা পৰি আছে, তিল পিঠা। প্ৰথমটো দল হৈছে প্ৰতিটো জাতি জনগোষ্ঠীৰ যিসমূহ কৃষ্টি সংস্কৃতি, সেইসমূহ ইয়াত উপস্থাপন কৰা হৈছে। মই ইয়াত দেখুৱালোঁ গৰু বিহু, মানুহ বিহু আৰু জেং বিহু, কঙালী বিহু, ভোগালী বিহু, সকলোখিনি ইয়াত উপস্থাপন কৰিছে মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ এইসকল ছাত্ৰ ছাত্ৰীয়ে। আৰু বাকীবাৰ দেখুৱাইছোঁ ইতিহাস বিভাগৰ, বুৰঞ্জী বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িছে। বুৰঞ্জী বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে যিসমূহ আচলতে আমাৰ কৃষ্টি বা ঐতিহাসিক সেইসমূহ আচলতে দাঙি ধৰিছে প্ৰতিটো দৃশ্য ইয়াত। বিষয়টো আছিলে গ্ৰাম্য সমাজ। মই দেখুৱাই আছোঁ ইয়াতে টাইসমূহৰ যি পৰম্পৰা সাজ, সেই সাজ পৰিধান কৰি এইসকল ছাত্ৰ ছাত্ৰী আগবাঢ়িছে। বিচাৰক মণ্ডলী উপস্থিত হৈছেহি। এয়া হাতত হেংদাং লৈ ৰমণী গাভৰু আগবাঢ়িছে। জয়মতী এনেকে ক্ৰমান্বয়ে বুৰঞ্জী প্ৰত্যেকটো দলৰ সন্মুখলৈ গৈ অন্যতম বিচাৰকসকলে তেওঁলোকৰ কৰিবলগীয়াখিনি চৰিত্ৰ জয়মতী, এই জয়মতীক শাস্তি দিয়াৰ দৃশ্যও আচলতে ইয়াত উপস্থাপন হৈছে। শোভাযাত্ৰাৰ কাৰণে কবচ কাপোৰ, ৰাতিটোৰ ভিতৰতে যি কবচ কাপোৰ বৈ উলিয়াই সেনানীক দিছিল, তাৰো কবচ কাপোৰৰ এইসকল মই দেখুৱাইছোঁ। তেওঁলোকে সূতা কাটি কবচ কাপোৰ বৈ উলিওৱাৰ দৃশ্য ইয়াত উপস্থাপন কৰা হৈছে। মূলা গাভৰুক দেখা গৈছে। সতী সাধনী, বীৰ লাচিত, বৰফুকন আৰু আলাৱৈ ৰণৰ এই সকলোখিনি ইয়াতে উপস্থাপন কৰিছে এই সাংস্কৃতিক শোভাযাত্ৰাত। মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে শোভাযাত্ৰাত। তেওঁলোকে নাৰীৰ পৰিৱৰ্তিত জীৱন জীৱিকাৰ এক অৱলোকন ইয়াত দাঙি ধৰিছে। নাৰীসকলৰ যি সবলীকৰণৰ কথা কোৱা হয়, এই নাৰী সবলীকৰণৰ ওপৰত গুৰুত্ব দি তেওঁলোকে সম্পূৰ্ণ নাৰীৰ পৰিৱৰ্তিত জীৱন জীৱিকাৰ এক অৱলোকন এই শোভাযাত্ৰাত দাঙি ধৰিছে। ইয়াত শিপিনী দেখা গৈছে। শিপিনীসকল তাঁত বোৱাত ব্যস্ত হৈ পৰিছে, সূতা কটাত ব্যস্ত হৈ পৰিছে। এই ধৰণে এক সুন্দৰ দৃশ্য
ৰঙেৰে ৰঙীন হৈছে গড়গাঁও মহাবিদ্যালয়ৰ খেলপথাৰ। এটা সহস্ৰাধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে এই সাংস্কৃতিক শোভাযাত্ৰা। ইতিমধ্যে সাজু হৈ উঠিছে। ৰোৱনীৰ পৰা আৰম্ভ কৰি শিক্ষয়িত্ৰী, চিকিৎসক, নাৰ্ছ, এই যি নাৰীৰ আচলতে সবল ভূমিকা আছে, এই নাৰীৰ যি ভূমিকা, এইসমূহ ইয়াত উপস্থাপন কৰা হৈছে। দাৱনীৰ পৰা, ৰোৱনীৰ পৰা আৰম্ভ কৰি আশা কৰ্মীৰ পৰা আৰম্ভ কৰি আৰক্ষী, সকলোৱে ইয়াত যিখন ছবি, এগৰাকী নাৰীক দেখা গৈছে। তেওঁ যি বজাৰত বস্তু বিকাৰ এই চাইকেলখনত যি উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰাবলৈ আগবাঢ়িছে, বিক্ৰী কৰা দৃশ্য ইয়াত দেখিবলৈ পোৱা গৈছে। ইংৰাজী বিভাগৰ দৃশ্য, ইংৰাজী বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। এই ধৰণেৰে চুকাফাক উপস্থাপন কৰিছে। 600 বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসৰ সাক্ষী চৰাইদেউত যি ৰাজধানী পাতিছিল 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই, সেই চাওলুং চুকাফাক ইয়াক উপস্থাপন কৰা হৈছে এই সাংস্কৃতিক শোভাযাত্ৰাত। মই দেখুৱাইছোঁ সেই দৃশ্য। চাওলুং চুকাফাৰ পৰা আৰম্ভ কৰি মূলা গাভৰুকে আৰম্ভ কৰি যিখিনি সতী সাধনী, জয়মতী আৰু শেষত শংকৰদেৱ, মাধৱদেৱ গুৰুজনাক উপস্থাপন কৰা হৈছে। আৰু মই দেখুৱাই যাম আপোনালোকৰ সেই দৃশ্য চাই থাকিব মোৰ এই ভিডিঅ'। এই বিশাল পথাৰখনত দেখিবলৈ পোৱা গৈছে খেলপথাৰত ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ। ইতিমধ্যে শোভাযাত্ৰা আগবাঢ়িব আৰম্ভ হৈছে। ভূগোল বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। অসমীয়া বিভাগ মই দেখুৱাইছোঁ। ৰাজনীতি বিজ্ঞান বিভাগ, সকলোখিনি আহিছে। আপোনালোকে চাওক, সুন্দৰ দৃশ্য। মহাবিদ্যালয়ৰ খেলপথাৰ এতিয়া ছাত্ৰ ছাত্ৰী অংশগ্ৰহণেৰে ভৰি পৰিছে। যিহেতু আজি বিদ্যালয় সপ্তাহৰ আজি 27 জানুৱাৰীত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। ইতিমধ্যে প্ৰতিযোগিতা, সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে এই মহাবিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি। আৰু তাতে অংশগ্ৰহণৰ বাবে এইসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিটো বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে দেখিবলৈ পোৱা গৈছে। সুন্দৰ ৰূপত তেওঁলোকে সাজি কাচি আহিছে। যি কৃষ্টি সংস্কৃতিৰ ভৰপূৰ অসম ভূমি, এই অসম ভূমি বিভিন্ন জাতি জনজাতি, কৃষ্টি সংস্কৃতি ইয়াত পৰিভয় ঘটিছে এই সাংস্কৃতিক শোভাযাত্ৰাত। গণিত বিভাগক দেখুৱাইছোঁ। কৃষ্টি সংস্কৃতিয়ে পৰিভয় ঘটিছে এই সাংস্কৃতিক শোভাযাত্ৰাত। এয়া ভূটানী বিভাগক মই দেখুৱাইছোঁ দৃশ্য। ইয়াতো সকলোৱে প্ৰত্যেকে আচলতে চালে চকুৰোৱাকৈ সাজি কাচি আহিছে। সুন্দৰ ধৰণে তেওঁলোকে উপস্থাপন কৰিছে প্ৰতিটো দৃশ্য। এয়া এখন ছবি মই দেখুৱাইছোঁ সাংস্কৃতিক শোভাযাত্ৰাৰ। শাক পাচলি বিক্ৰী কৰিছে। এয়া শাক পাচলি বিক্ৰীৰ এক দৃশ্য দেখুৱাইছোঁ। ঘোঁৰা বৰুৱা, লাচিত ঘোঁৰা বৰুৱা, লাচিত ঘোঁৰা বৰুৱা ঘোঁৰা সুন্দৰভাৱে তেওঁলোকে সজাই পৰাই আনিছে। যি মুখা শিল্পত চহকী অসম, আৰু সেই মুখা শিল্প ইয়াত দাঙি ধৰা হৈছে। এটি ঘোঁৰা তেওঁলোকে সাজি উলিয়াইছে। আৰু এই মই দেখুৱাইছোঁ ছাত্ৰ ছাত্ৰীসকলক। ইয়াতে আহোমৰ ঐতিহ্য উপস্থাপন কৰা হৈছে।
এয়া ভূতত্ত্ব বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে শোভাযাত্ৰাত। ইয়াত অসমীয়া বোলছবি টেভুমুখী বুলি তেওঁলোকে বিষয় দিছে আৰু সেই বোলছবি জগতৰ যিসমূহ আচলতে বিষয় এইসমূহ সকলোখিনি উপস্থাপন কৰা হৈছে। আৰু বিশেষকৈ পুৰণি যিবিলাক বোলছবি আচলতে সকলোৱে মনত শিপাই যোৱা এই বোলছবিসমূহ ইয়াত দাঙি ধৰিছে। জয়মতীৰ পৰা আৰম্ভ কৰি চামেলি মেমচাপ, ডক্টৰ বেজবৰুৱা, দীনবন্ধু, মন যায়, জানমণি, জোনবাইৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে যিসমূহ বোলছবি সেইসমূহ ইয়াত তেওঁলোকে উপস্থাপন কৰিছে সুন্দৰ ৰূপত এই সাংস্কৃতিক শোভাযাত্ৰাত। এয়া হৈছে ভূতত্ত্ব বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰা দৃশ্য। আৰু এয়া মই দেখুৱাইছোঁ বৰ্ণিল মাজুলী, সত্ৰপেঠ মাজুলী, পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী। আৰু এই মাজুলীৰ এখন ছবি ইয়াত দাঙি ধৰিছে সুন্দৰ ৰূপত, কাৰণ সত্ৰনগৰী মাজুলীৰ যিখন ছবি ইয়াত গায়ন বায়নৰ পৰা আৰম্ভ কৰি সত্ৰীয়া নৃত্যৰ পৰা আৰম্ভ কৰি গুৰু ভক্তি বা ভক্তি মাৰ্গৰ যি দৃশ্য এই দৃশ্যসমূহ ইয়াত উপস্থাপন কৰিছে ৰসায়ন বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে। প্ৰতিটো বিভাগৰেই ছাত্ৰ ছাত্ৰীসকলে সুন্দৰ ৰূপত প্ৰতিটো জাতি জনগোষ্ঠী কৃষ্টি সংস্কৃতিৰে উপাদানসমূহ ইয়াত পৰিস্ফুট কৰি তুলিছে, ইয়াত উপস্থাপন কৰিছে ছাত্ৰ ছাত্ৰীসকলে সুন্দৰ দৃশ্য বুলি ক'ব লাগিব। এয়াই আমাৰ অসম ভূমি, এয়াই আমাৰ বিভিন্ন জাতি জনগোষ্ঠী কৃষ্টিৰে ভৰা এই অসম ভূমিৰ প্ৰতিটো কৃষ্টি সংস্কৃতিয়ে দাঙি ধৰা হৈছে। এই সত্ৰপীঠ মাজুলীৰ দৃশ্য মই দেখুৱাইছোঁ। মাজুলীখনক উপস্থাপন কৰা হৈছে এই সাংস্কৃতিক শোভাযাত্ৰাত। গায়ন বায়ন দেখিবলৈ পোৱা গৈছে, গায়ন বায়নৰ সুন্দৰ দৃশ্য ভাওনা মই আপোনালোকক দেখুৱালোঁ। এই ৰসায়ন বিজ্ঞান বিভাগৰ ছাত্ৰীসকলে সত্ৰপীঠ মাজুলীক উপস্থাপন কৰিছে, তাৰ লগত ভাওনা এক আমাৰ অসমীয়া জনজীৱনৰ গুৰুজনাৰ এক আদৰ্শ অবিচ্ছেদ্য অংগ ভাওনা। এই গুৰুজনাৰ যি অমৰ সৃষ্টি ভাওনাক ইয়াক উপস্থাপন কৰা হৈছে। মই দেখুৱাইছোঁ এই দৃশ্য। এইসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত সূত্ৰধাৰী নৃত্য ইয়াতে সূত্ৰধাৰী নৃত্য দেখুওৱা হৈছে। তাৰপিছতে দেখুওৱা হৈছে গুৰুজনাৰ অনুপম সৃষ্টি ভাওনা। এই ভাওনা ইয়াত ভাৱৰীয়া দেখুওৱা হৈছে। ছাত্ৰসকলে সুন্দৰ ভাও লৈ তেওঁলোকে আগবাঢ়িছে সাংস্কৃতিক শোভাযাত্ৰাত। জাল মৰাৰ দৃশ্য দেখুৱাইছে। অসমীয়া গ্ৰাম্য জীৱনৰ এখন চিনাকি ছবি মাছ ধৰা যি পৰম্পৰা, এই মাছ ধৰা পৰম্পৰা ইয়াত উপস্থাপন কৰিছে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে। সুন্দৰ দৃশ্য, হাতত জাকৈ, খালৈ, চেপা, জাল, জুলুকি লৈ তেওঁলোকে আগবাঢ়িছে সাংস্কৃতিক শোভাযাত্ৰাত। এয়া নাও, আচলতে ব্ৰহ্মপুত্ৰত যি যুদ্ধ যাত্ৰাৰ বাবে লাচিত বৰফুকনে নাৱত উঠি আগুৱাইছিল, সেই নাৱত উঠাৰ দৃশ্য ইয়াত উপস্থাপন কৰা হৈছে। আৰু নিশ্চয় এক সুন্দৰ দৃশ্য বুলি ক'ব লাগিব এই সাংস্কৃতিক শোভাযাত্ৰাত। এয়া ৰণধ্বনি, ৰণশিঙা বাজিছে, ৰণশিঙা বজাই আগবাঢ়িছে এইসকল সেনানী। আৰু এই শোভাযাত্ৰাত দেখিবলৈ পোৱা গৈছে এই সুন্দৰ দৃশ্য। এয়া শেষত এক দুখজনক ছবি দাঙি ধৰিছে এইসকল ছাত্ৰ ছাত্ৰীয়ে, যি আহোম আৰু মোগলৰ যুদ্ধৰ পাছত আহোম সৈন্যৰ জয় হৈছিল আৰু তাৰ পাছতে যি লাচিতৰ মৃত্যু হৈছিল, সেই মৃত্যুৰ দৃশ্যটো ইয়াত দেখুওৱা হৈছে। এক শোকাকুল পৰিৱেশ, যিহেতু আহোমৰ যি সেনাপতি লাচিত বৰফুকনৰ ইয়াত যি মৃতদেহ আচলতে তেওঁলোকে কান্ধত লৈ যোৱাৰ দৃশ্য ইয়াত উপস্থাপন কৰিছে। সকলো শোকদগ্ধ আৰু এনেধৰণে শোকবিহ্বলৰ ছবিখন ইয়াত দাঙি ধৰিছে এইসকল ছাত্ৰ ছাত্ৰীয়ে। বজাৰত যি বস্তু বিক্ৰী কৰা দৃশ্য ইয়াত দাঙি ধৰিছে। এখন বজাৰ য'ত উপলব্ধ হৈছে এইসমূহ সামগ্ৰী, আৰু এইসমূহ সামগ্ৰী তেওঁলোকে উপলব্ধ কৰাইছে বজাৰত, আৰু তাৰে দৃশ্য দাঙি ধৰিছে এইসকল অংশগ্ৰহণকাৰীয়ে। 20 টকা চিঞৰিছে। এই বস্তু দৰদাম চলিছে গ্ৰাহকৰ লগত।
কোৱা দাম 600 টকা দাদা। দাদা কিমান দিব? মাছ আছে চাওক, তাজা তাজা মাছ, একদম হীৰাৰ দৰে জিলিকি আছে চাওক, একদম ভানকৰ, একদম তাজা তাজা। মাছ বিক্ৰী কৰাৰ দৃশ্য, মাছ মাংস এখন বজাৰ দেখিবলৈ পোৱা গৈছে সাংস্কৃতিক বজাৰটোত। 220 টকা। দাদা কিমান দিব? দাদা কিমান দিব আপুনি? দাদা আৰু টকা 10টা দিব। দাদা 10 টকা দিব, ৰাতি হ'ব। ঐ 1 কেজিতকৈ অকণমান বেছি হ'ল দেখিছে? দাদা টকা 10টা আৰু লগাই দিব দেই। হ'ব এয়া ভাল ভাল। এতিয়া উপস্থাপন কৰিছে জলপানৰ বিপণী। অকমান দিলে হ'ব। এক সুন্দৰ দৃশ্য উপস্থাপন কৰিছে ছাত্ৰ ছাত্ৰীসকলে। পৃথিৱীৰ আটাইতকৈ মৰমৰ শব্দ যিটো মা, আচলতে মাৰ অবিহনে এই সংসাৰ প্ৰসাৰ, যাৰ যোগেদি আচলতে আমি এই পৃথিৱী দেখিবলৈ সক্ষম হ'লোঁ। মৰমৰ আই অৰ্থাৎ মা, এই মাৰ অন্তিম যাত্ৰা, আচলতে মৃত্যুৰ পিছত যিটো অন্তিম যাত্ৰা, সেই অন্তিম যাত্ৰাৰ মাতৃ, সেই দৃশ্য ইয়াত সুন্দৰভাৱে উপস্থাপন কৰিছে। সকলো আৱেগ বিহ্বল হৈ পৰিছে। আৱেগ বিহ্বলিত এনেধৰণে মৰা সন্মুখত ৰাখি তেওঁলোকে আগবাঢ়িবলৈ সাজু হৈছে শ্মশানৰ ফালে। আৰু মই দেখুৱাইছোঁ সেই দৃশ্য, মুখত এটা মৰা অৰ্থাৎ মাতৃৰ মৃত শৰীৰ লৈ এইসকল লোক আগবাঢ়িছে। আচলতে সুন্দৰ দৃশ্য, কৰুণ দৃশ্য এয়া দাঙি ধৰিছে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আজি সাংস্কৃতিক শোভাযাত্ৰাত। সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে সাংস্কৃতিক শোভাযাত্ৰা গড়গাঁও মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ আজিৰ সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্য মই দেখুৱাই আছোঁ মোৰ বন্ধুসকলক। নিশ্চয় এটা সুন্দৰ দৃশ্য আৰু মই দেখুৱাই যাম। ইতিমধ্যে আগবাঢ়িছে সাংস্কৃতিক শোভাযাত্ৰা। বিয়ানাম নামি দিয়া হৈছে। বিয়ানামৰ জাউৰীয়ে আচলতে বিয়ানাম ইয়াত গাইছে এইসকলে, লগত ঢোল বিহুক উপস্থাপন কৰা হৈছে। তাৰ পাছতে আমাৰ জাতীয় জীৱনৰ, অসমীয়া জীৱনৰ এক অবিচ্ছেদ্য অংগ বিবাহ পদ্ধতিৰ যি বিয়ানাম, আধুনিকতাৰ ধামখুমীয়াত হেৰাই যাব ধৰা এই বিয়ানাম ইয়াত উপস্থাপন কৰিছে ছাত্ৰ ছাত্ৰীসকলে। উৰুলি এটা যদি হৈ যায়, এই উৰুলিৰ ধ্বনিয়ে মুখৰিত হৈ পৰিছে মহাবিদ্যালয় চহৰ। মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা আগবাঢ়িছে, মই দেখুৱাইছোঁ, ইতিমধ্যে ওলাইছে। বৃহৎ শাৰী আগবাঢ়িছে এইসকল শোভাযাত্ৰাত অংশগ্ৰহণকাৰী। এয়া মই দেখুৱাইছোঁ প্ৰায় সহস্ৰাধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। দেশ ভক্তিৰ নামত তোৰ আজি মই ফাঁচিঘাটত পুৰস্কাৰ দিম। বল তোৰ দেশ ভক্তি আজি ফাঁচিঘাটত ওলমিব। কি ধৰণে অত্যাচাৰ কৰিছিল সেই গোটেইখিনি দৃশ্য এই তেজীমলাৰ সমগ্ৰ দৃশ্য ইয়াত উপস্থাপন কৰিছে এইসকল ছাত্ৰ ছাত্ৰীয়ে সাংস্কৃতিক শোভাযাত্ৰাত। কি হৈছা তুমি? মই চামেলি হৈছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে। কি ক'বা আজি দিনটো, কি ক'বা? ইমান ধুনীয়া এটা বহুত ভাল লাগিছে।
চামেলি দৃশ্য আৰু এনেধৰণেই আগবাঢ়িছে এতিয়া মহাবিদ্যালয় খেলপথাৰৰ পৰা ৰাজকাৰেঙলৈ। আৰু এয়া মই এক সুন্দৰ দৃশ্য দেখুৱাইছোঁ মুখা শিল্পৰ। ইয়াত সৰ্পৰ আচলতে মুখা ইয়াত দাঙি ধৰা হৈছে দৃশ্য। মুখখন জপাই আকৌ মেলি দিবা। এয়া মই দেখুৱাই আছোঁ বন্ধুসকলক সকলোখিনি আচলতে কি নাই এই সাংস্কৃতিক শোভাযাত্ৰাত, সকলোখিনিয়ে তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰিছে এই শোভাযাত্ৰাত। সুন্দৰ দৃশ্য। এয়া মানুহ আচলতে বয়সৰ ফালে ধাৱমান, বৃদ্ধৰ ফালে ধাৱমান। জন্মৰ পৰা আমি মৃত্যু অভিমুখে এই যি দীঘলীয়া যাত্ৰা, জন্ম আৰু মৃত্যুৰ আগমুহূৰ্তত যি এজন বৃদ্ধ, এই বৃদ্ধৰ দৃশ্যটো ইয়াত দাঙি ধৰা হৈছে হাতত লাখুটি লৈ। মই দেখুৱাই গৈছোঁ। এয়া আচলতে এইখন অসম ভূমি, শংকৰ আজানৰ দেশ। ইয়াত Lights, camera, action. ছাত্ৰ ছাত্ৰীয়ে আৰু এক সুন্দৰ দৃশ্য যি ৰাজপথ, এই ৰাজপথত সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন কৃষ্টি সংস্কৃতিৰ প্ৰয়োগ হৈ ঘটিছে, সমাহাৰ ঘটিছে, মিলনৰ এক তীৰ্থভূমিলৈ পৰিণত কৰিছে এই সাংস্কৃতিক শোভাযাত্ৰা আৰু ৰাজপথেদি আগবঢ়াইছে সকলো। আমাৰ লগত যিসকল ছাত্ৰ ছাত্ৰী আছে, আমি তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। কেনেকুৱা লাগিছে আজি মন্দিৰ? ভাল লাগিছে, বহুত কষ্টৰ অন্তত আমি সফল হৈছোঁ, খুব ভাল লাগিছে।